নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে উত্তৰবোৰ জানিলে কমেণ্ট কৰিব। দুয়োটাই লগ হ'লে চিঞৰি কান্দে, এটা আঁতৰি গ'লে চুপ হৈ থাকে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? দুয়োটাই লগ হ'লে চিঞৰি কান্দে, এটা আঁতৰি গ'লে চুপ হৈ থাকে। আপোনালোকে যদি উত্তৰটো ভাবিব পাৰে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে তালযোৰ। এনেকুৱা কি আছে যি পানী নোহোৱাকৈ ঘৰ বনায় আৰু সকলোৰে ঘৰত তাক পোৱা যায়? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি আছে যি পানী নোহোৱাকৈ ঘৰ বনাব পাৰে আৰু ইয়াক সকলো ঘৰতে দেখা পোৱা যায়? যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল উত্তৰটো ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে মকৰা জাল। নহয়নে বাৰু? কাৰণ মকৰা জাল সকলোৰে ঘৰতে দেখা পোৱা যায়। 12টা মাহত 13টা মাত, থমথমকৈ বহি থাকে চকু টেলেকাৰ জাত। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? 12টা মাহত 13টা মাত, থমথমকৈ বহি থাকে চকু টেলেকাৰ জাত। যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল উত্তৰটো ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে ফেঁচা। ষাঠিৰ পৰা ষাঠি গ'লে 59 থাকে কেনেকৈ? এইটো কেতিয়া সম্ভৱ হ'ব? 60ৰ পৰা যদি 60 যায় 59 থাকে, এইটো কেতিয়া সম্ভৱ হ'ব বা ক'ত সম্ভৱ হ'ব আপোনালোকে ক'ব পাৰিবনে? আপোনালোকে চিন্তা কৰকচোন। বন্ধু বান্ধৱীসকল চিন্তা কৰি উত্তৰটো গম পালেনে? হয়, উত্তৰটো ঘড়ীত সম্ভৱ। কাৰণ ঘড়ীত 60 মিনিটৰ পৰা যদি 60 ছেকেণ্ড গুচি যায় 59 মিনিট থাকিব। উত্তৰটো নহয়নে বাৰু? অলপ অলপকৈ নীলা মুখ ডাঙৰ কৰি গলা। বন্ধু বান্ধৱীসকল উত্তৰটো জানিবনে? অলপ অলপকৈ নীলা মুখ ডাঙৰ কৰি গলা। উত্তৰটো কি হ'ব বাৰু? ভাবি চাওকচোন। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে গাঁত। কাৰণ গাঁতৰ পৰা যদি আমি অলপ অলপকৈ যিমানেই লৈ যাওঁ মাটি সিমানেই ডাঙৰ হৈ গৈ থাকে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।